जय हिंद नमस्कार সকলোকে স্বাগতম জনালো হিমন্ত টিপছন ভগলৈ তো আসাম পুলিশ কামান্ডো আৰু লগতে এবিইউবিৰ তো বহুতে মানে ভিডিও বনাইছে যে 5700 বা 5600 মান এনেকৈ মানে পোষ্ট আহিব তো এইটো সঁচা নেকি তো বা কিমান পোষ্ট আহিব একচুয়ালি তো আজি হেতু বিষয় কম বা আমাৰ এবিইউবি আহিবৰে নাহে বা কামান্ডো আহিবৰে নাহে তো সকলোবিলাক আজি কৈ আছো গতিকে ভিডিওটো সকলোকে চাই থাকিব তেন্তে বলক ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে কৈ দিছো যে যিবিলাকে মানে বনাই আছে যে 5700 মান পোষ্ট আহিব বা 5600 মান পোষ্ট আহিব তো এইটো সঁচা নেকি তো চাওক পোষ্ট ওলাবই কিন্তু কিমান পোষ্ট আহিব তো হেতু কোনে ক'ব নোৱাৰে হয়তো 5000 আহিব পাৰে হয়তো 10000 আহি যাব পাৰে বা মই মানে 2000 আহি যাব পাৰে তো হেনেকুৱা মানে পোষ্ট আহিব পাৰে কিন্তু পোষ্ট আহিব কিন্তু এটো কোনেও মানে সঠিক ক'ব নোৱাৰে যে আসাম পুলিচৰ এইখিনি পোষ্ট আহিব কামান্ডৰ এইখিনি পোষ্ট আহিব বা এবিইউবিৰ এইখিনি পোষ্ট আহিব এটা কথা হৈ যে কামান্ডৰ পোষ্ট আহিব প্ৰায় 2000 মান পোষ্ট আহিব কামান্ডৰ আৰু লগতে আসাম পুলিচৰ এবিইউবি বহুত ভ্যাকেন্সি খালি আছে তো তাৰে কাৰণে বহুত পোষ্ট ওলাব তো হয়তো 5000 মানে আহিব পাৰে হয়তো 6000 মান আহি যাব পাৰে কিন্তু এইটো কোনে সঠিক ক'ব নোৱাৰে যে 5000 মান এইটো পোষ্ট আহিব और दौटा मिली धरक 5000 বা 4000 4000 প্লাস মানে ভ্যাকেন্সি থাকিব এবিইউবি মিলি আৰু লগতে কামান্ডোখিনি মিলি 4000 প্লাস ভ্যাকেন্সি থাকিব কিন্তু 5700 5600 বা 5600 ইমানটা তো হেতু কোনেও মানে ডাইৰেক্ট ক'ব নোৱাৰে যেহেতু এতিয়া অসম চৰকাৰে এটো গণনা কৰা নাই যে কিমান মানে ভ্যাকেন্সি খালি আছে তেওঁলোকে ডাইৰেক্ট কৈ দিব পাৰে যে আমাৰ আসাম পুলিচৰ ইমানখিনি লম 2000 মান আমাৰ আসাম পুলিচ লম বা 3000 মান আমাৰ আসাম পুলিচ লম কিন্তু তো যত অফিস তো তাত মানে ভালদৰে গণনা কৰি লয় যে ইমানখিনি মানে পোষ্ট দিয়া হয় যদি 2000 পোষ্ট কৈছে তাৰে 1800 বা 2200 মানে পোষ্ট আহিব তো ডাইৰেক্ট 2000 কৰি মানে পোষ্ট নিদিয়ে হয়তো দুই এটা মানে কমি থাকিব তো এনেকুৱা মানে কোনেও ডাইৰেক্ট ক'ব নোৱাৰে যে আমাৰ আসাম পুলিচ এনেকুৱা পোষ্ট আহিব বা এবিইউবিৰ ইমানখিনি পোষ্ট আহিব তো এইটো কথা বুজি পালে আপোনালোকে আৰু নেক্সট কথা হৈছে যে আসাম পুলিচ এবিইউবি আহিবৰে নাহে বা কামান্ডোখিনি আহিবৰে নাহে তো এইটো আপোনালোকে জানি লওক যে আসাম পুলিচ এবিইউবিও আহিব আৰু কামান্ডোখিনিও আহিব আৰু মই হিতেনা ভিডিওত কৈছিলোৱে যে এইটো ভ্যাকেন্সি আহিব জুলাই সেপ্টেম্বৰ মাহতে মানে ভ্যাকেন্সিটো আহিব যেহেতু এতিয়া ফৰেষ্ট বেটেলিয়নখিনি মানে ৰিজাল্টসমূহ দিলে আৰু ইয়াৰ পিছতে মানে কেতিয়া মানে আহিব বা কি ভ্যাকেন্সি ওলাব লাগে তো সেইবিলাক সব গণনা কৰিব আৰু তাৰ পিছতে মানে এটা ভ্যাকেন্সি আহি যাব বা আসাম পুলিচ বা কামান্ডোখিনি আহি যাব আৰু এইটো ভ্যাকেন্সি মই কৈছোৱে যে জুলাই সেপ্টেম্বৰ মাহতে মানে ভ্যাকেন্সিটো আহিব তো আপোনালোকে বেছি মন বেয়া কৰিব নালাগে ভ্যাকেন্সিটো অহাটো আৰু ফাইনেলে এবিইউবিও আহিব আৰু কামান্ডোখিনিও আহিব তো এইটো ফাইনেল হ'ল এতিয়া আপোনালোকে প্ৰেক্টিছ কৰি থাকক ভালদৰে ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকক যাতে এইবাৰ চাকৰিটো ল'ব পাৰে যেনেকৈ নহওক তো ৰানিঙত বেছিকৈ গুৰুত্ব দিব ফিজিকেলত ভালদৰে গুৰুত্ব দিব আৰু অতি সোনকালে পোষ্টসমূহ আহি আছে আৰু যদি কিবা আপডেট পাওঁ মই আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম তো মই যিখিনি খবৰ পাইছো তো সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো যেহেতু আসাম পুলিচৰ এবিইউবি নিশ্চয় আহিব আৰু কামান্ডোখিনি আহি যাব তো সেই কাৰণে কৈছো আপোনালোকে দুদিনমান ধৈৰ্য ধৰক আৰু যেহেতু বেছি দিন আৰু সময় নাই এই দুদিনমান বাদ চাওক আৰু এটা কথা ফিজিকেলটো ভালদৰে এতিয়াৰ পৰা মানে প্ৰেক্টিছ কৰি থাকক যেহেতু আমাৰ আসাম পুলিচৰ অনলাইন অতি সোনকালে হ'ব আৰু লগতে মানে ফিজিকেল কিন্তু সোনকালে পাতি দিয়ে তো তাৰে কাৰণে আপোনালোকে বহুত বেছি সময় নাপাব তো এতিয়াৰ পৰা ভালদৰে গুৰুত্ব দিব লাগিব তো তেতিয়া মানে চাকৰিটো ল'ব পাৰিব তো আজিলৈ এইখিনিয়ে তো মই যিমানখিনি মানে শুনিছো বা যিমানখিনি মই খবৰ পাইছো তো সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো আৰু যদি কিবা খবৰ পাওঁ তেনেহ'লে মই নিশ্চয় আপোনালোকৰ মাজত জনাম তো আজিলৈ এইখিনি আছিল যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভাল পাইছে তেনেহ'লে লাইক এটা কৰি যাব তো আজিলৈ আহিছো ভিডিও চাই ধন্যবাদ জয় হিন্দ বন্দে মাতৰম